হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ৰাতিপুৱাই আজি মই গোবৰ বিচাৰি আহিলোঁ ওচৰৰ মানুহ এঘৰত। আমাৰ ঘৰত গৰু নাই, সেইবাবে ওচৰৰ মানুহ এঘৰতে গোবৰ নিবলৈ আহিলোঁ। আৰু গোবৰখিনি মই কি নিব বিচাৰিছোঁ বাৰু, আজি লক্ষী পূজা আৰু তাৰ বাবে গোবৰখিনি মই একদম মজা কাম এটা কৰিম। এয়া চাওকচোন, এইখন আমাৰ জুইশাল আৰু বিশেষকৈ দেখো একদম ইউজ কৰা নহয় বুলিবই পাৰি। আৰু এই জেগাডোখৰ ইমান লেতেৰা লাগিছে নহয়। এতিয়া গোবৰ আৰু মাটি দি মই ধুনীয়াকৈ লেপিম। ৰ'ব দে, মই ধুনীয়াকৈ মচি লওঁ। এয়া মোৰ জুইশাল কমপ্লিট, একদম মোচা খতম হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকে। জানিছোঁ নে নাই মই মচিবলৈ, বিশেষকৈ মোচা নহয়েই, তথাপিতো মোৰ ফালৰ পৰা চেষ্টা কৰিলোঁ। আৰু এইখিনি মচি আকৌ তুলসী তলটো মুচিবলৈ ধৰিলোঁ। আৰু ইয়াতো চাকি দিব লাগিব সন্ধিয়া, পদূলিমুখত, ৰান্ধনীশালত, আকৌ আপোনাৰ তুলসী তলত, চবতে চাকি দিম। সেইবাবে পূৰা মচি চাফ চিকুণ কৰি ল'লোঁ। আৰু আপোনালোকে বাৰু মচিছেনে? আৰু লক্ষী পূজাৰ দিনাখন চাফাই চিকুণ কৰি কামৰ পৰা আজৰি নাই, একদম ভাগৰি গৈছোঁ। আৰু এইখিনি কৰি মই গা ধুই ল'লোঁ। গা ধুই আকৌ মন্দিৰত চাকিগছ ধুনীয়াকৈ জ্বলাই ল'লোঁ। এইজনী মোৰ ভণ্টি নমিতা আৰু এইজনী মোৰ ভণ্টি জান, মানে কি বুলি মাতোঁ আমি, ৰিয়া বৰমা। চবেই ৰুটি বেলি আছে, আৰু কাৰণ আমি আজি লুচি খাম। আমাৰ ঘৰত ভাত নচলে দেই, সৰুৰে পৰাই আমি ভাত নাখাওঁ, কাৰণ আমি লুচি খাওঁ আজি দিনটোত। আৰু এইজনী পূজা কাম নাই আজি মানে সহায়িকা হিচাপে ৰাখিছোঁ। বাকী আৰু লুচি বেলা আমাৰ হৈ গৈছে, জল্দি লুচি বেলিব লাগে। বেলি তাৰপিছত তুলসী তলত ধুনীয়াকৈ চাকি গছ দিলোঁ আৰু মাহ প্ৰসাদ খালোঁ। আৰু ওচৰৰ সকলোৰে ঘৰতো মাহ প্ৰসাদ খাবলৈ গ'লোঁ। বাকী এয়া আমাৰ লুচি হৈ গ'ল কমপ্লিট, আৰু এয়া আমাৰ ঘুগুনি কমপ্লিট। তাৰপিছত এইখিনি কৰি পায়স বনাবলৈ আমি ষ্টাৰ্ট দি দিলোঁ। বাকী একো স্পেচিয়েল একো দিয়া নাই বেলেগকৈ এক্সট্ৰা, অকল খিচমিচ আৰু তেজপাত অলপ দি দিলোঁ। আৰু ময়ে বনাইছোঁ বাৰু, আৰু ভণ্টিহঁত মোৰ সহায়িকা ওচৰতে ৰখি আছে, চাই আছে মই কেনেকৈ বনাইছোঁ। বাকী আৰু এয়া গুলু, এইটো দেখিছেনে বাৰু, গুলু আমাৰ, ইয়াৰ গাটো আজি একদম ভাল নহয় দেই, একদম জ্বৰ, সেইকাৰণে পূৰা লৈ আছে, মানে গাটো ভাল একেবাৰেই নহয়। তাৰপিছত এয়া পায়সখিনি খিচমিচ দিলোঁ আৰু অলপ তেজপাত দি দিলোঁ। বাকী আৰু আমাৰ পায়স কমপ্লিট হৈ গৈছে, ৰেডি, খাবলৈ হৈ গ'ল। পায়স খাবলৈ হৈ গ'ল। আমি এতিয়া ৰেডি হৈছোঁ, ভাওনা চাবলৈ যাম। মানে ওচৰৰে নামঘৰ এটাত ভাওনা হৈছে, আৰু ভাওনা চাবলৈ যাওঁ বুলি আমি ওলাইছোঁ। এনেদৰে আন ছিজনত ভাওনা হ'লে চাবলৈ গৈ ভাল লাগে ন। মানে ছিজনততো চব নামঘৰতে ভাওনা হয়, আন ছিজনত গৈ কিবা এটা ভাল লাগে। আৰু আমি খোজকাঢ়িয়ে গ'লোঁ, কাৰণ বেছি দূৰ নহয়। গৈ ভাওনা পালোঁহি আমি। কণ শিশুসকলে পাতিছে ভাওনাখন, আৰু সকলো সৰু ল'ৰা ছোৱালীয়ে মানে পাৰ্ট লৈছে, অভিনয় কৰিছে। আৰু ইমান ধুনীয়া অভিনয় কৰিছে নহয়, আপোনালোকক মই দেখামচোন ব'লক।
কণ শিশুসকলে ইমান ধুনীয়া অভিনয় কৰিছে নহয়, মানে মানিব লাগিব, বহুত ধুনীয়া লাগিছে। আৰু ভাওনাখনৰ নাম শ্ৰী শ্ৰী ৰাম পৰাজয় সীতা পাতাল গমন। বেছি সময় চাব নোৱাৰিলোঁ, 12টা বজালৈকে ৰখিলোঁ আৰু তাৰপিছত ঘৰলৈ উভতি আহিলোঁ। আজিলৈ বাই বাই, আকৌ লগ পাম অন্য এটা মিনি ব্লগত।